জাবুন কাটি আছিলোঁ তাত ইয়াৰ পৰা দেখুৱাই দিছোঁ তাত মানে এইটো যে এটা লঙাৰ নিচিনা দেখিছে নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল জোন দাসত তো আজি মই আপোনালোকক দেখুৱাম আমাৰ তাৰ মানে সৰস্বতী পূজাৰ স্কুল নহয় কলেজত সৰস্বতী পূজাৰ প্ৰস্তুতি চলি আছে তো তাৰ বাবে এই কিছুমান কেনেকুৱা ধৰণৰ বনাইছে আমাৰ কলেজত তো তাৰ বাবে চাই থাকক ভিডিঅ'টো আৰু এনেকৈ কাইটিকে মই যাবলৈ ওলালোঁ মোৰ কলেজত এনেকৈ লাহে আহি আমি পাই গ'লোঁ আনন্দ বজাৰ আৰু এইখন আমাৰ ইয়াৰ বিখ্যাত বজাৰ কাৰণ কিবা যদি বজাৰ কৰিব লগা থাকে আমি ইয়াতে আহি বজাৰ কৰোঁ এইখনেই আনন্দ বজাৰ আৰু কিছু দূৰ মানে আৰু 200 মিটাৰমান গ'লে পাই যাম আমাৰ স্কুল মই যিখন স্কুলত প্ৰায় 12 বছৰ কাল অতিবাহিত কৰিছিলোঁ তো ভিডিঅ'টো চাই থাকক স্কুলখনৰ ভিতৰৰ পৰা আহিলোঁ এতিয়া আপোনালোকক বাহিৰৰ পৰা দেখুৱাই দিছোঁ আৰু এইখনেই সেইখন শংকৰদেৱ শিশু বিদ্যা নিকেতন আনন্দ বজাৰ এইখন স্কুলতে মই প্ৰায় 12 বছৰ কাল পঢ়িছিলোঁ তো আমাৰ কলেজত সৰস্বতী পূজা উদযাপনৰ কাৰণে আমি আনিবলৈ গৈ আছোঁ জাবুন কাৰণ আপোনালোকে জানে সৰস্বতী পূজাত মণ্ডপ জাবুন বিভিন্ন মানে সকলোৱে বিভিন্ন ধৰণে তৈয়াৰ কৰে কিন্তু আমি জাবুনেৰে বনাম বুলি ভাবিছোঁ তৈয়াৰ কৰিম বুলি তো তাৰ বাবে আমি গৈ আছোঁ জাবুন আনিবলৈ তো ভিডিঅ'টো চাই থাকক আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব এইটো এটা ব্লগাৰ এই হিন্দীত বনাই নামটো কি চেনেলটো অসমীয়াত চেনেলটোৰ নাম কৰণ ব্লগ সাউদৰ ভিডিঅ'ত গ'ল ছাবস্ক্ৰাইব কৰি দিব কৰণ ব্লগৰ চেনেলটো তো এতিয়া গৈ আছোঁ ইমান ওখ দলং এবাৰ তাকো চাইকেলত ব্ৰেকো নাইয়ে মহিয়া গ'লে তো এনেদৰে গৈ আছোঁ আনিবলৈ জাবুন আৰু এইবিলাক আছে পাছত সকলো আমাৰ পাণ্ডৱ আৰু এনেদৰে আহি এতিয়া আমি পাই গ'লোঁ লাওগাঁও গেট আপোনালোকে নিশ্চয় চিনি পায় লাওগাঁও গেট আৰু এইখন হ'ল লাওগাঁও গেট আপোনালোকে নিশ্চয় লাওগাঁও গেট দেখিছে আৰু আহিও পাইছে কিজানি আৰু লাওগাঁও গেটৰ তলেৰে বৈ গৈছে পহুমাৰা নৈ আৰু সেইপিনে কাটিব যাম আমি জাবুন সেইটো পইণ্ট তো তালৈ গৈ আছোঁ আমি আনলি দে আৰু কিছু দূৰ গৈ পাম আমি জাবুন আনি য'ত কাটিম তালৈ গৈ কিছু দূৰ মানে আৰু অকণমান তো এইবিলাক পিলি লৈ আনিছে আহিছে জাবুন টাটা মোবাইল পিলি কি মানে এইবিলাক কি এইটো এটা বিখ্যাত ব্লগাৰ আৰু এনেদৰে হাতত দাও কাটি লৈ আমি সোমাই পৰিলোঁ গভীৰ অৰণ্যৰ মাজত আৰু গভীৰ অৰণ্যত সোমাই আমি এতিয়া কাটিব লাগিব জাবুন কি মানে আৰু সেইবিলাক যে কাটি থকা দেখিছে আৰু সেইবিলাকে আমাৰ কলেজৰ ছাত্ৰ ছাত্ৰী নাই ছাত্ৰ মানে আমাৰ লগ বন্ধু তেওঁলোকে কাটি আছে আৰু কাটি আছে ভিডিঅ' বনাই আছে যেনে মই এটা উদাহৰণস্বৰূপে আৰু এইটো মানে দেখুৱাই দিলোঁ চাৰিওপিনে এপাক কেনেকুৱা চিনাৰীটো সেইপিনে বুন নাই আৰু এইপিনে আছে বুন মানে জাবুনৰ কামটো কৰি আছিলোঁ তাৰমানে জাবুন কাটি আছিলোঁ ভাবিলোঁ এপাক ফুৰি যাওঁ এনেকুৱা সৰু ৰাস্তাৰ মাজেৰে তাৰমানে এইটো এটা মানাছ নেশ্যনেল পাৰ্কত যায় তেনেকুৱা এটা এক্সপিৰিয়েঞ্চ সৰু ৰাস্তাৰে আহি আছোঁ কি আছে নাজানো ক'ত হাতী ঘোঁৰা বাঘ ওলাই যায় সেইবিলাকতো ন'লে তথাপিতো আৰু এইটো চাওক কেনেকুৱা ৰাস্তাৰে আহিছোঁ এই আমাক এই গগন ইয়াৰ এটা চেনেল আছে দে এওঁ লৈ আহিছে নামটো কি আছিলে আছাম ভইচ তো এওঁ আমাক এইপিনেৰে লৈ আহি আছে এইটো এটা লেজা আছিল নেকি আগতে এইটো লেজা যেনে পাইছোঁ ডিছক্ৰিপশ্যন বক্সত থাকিব তো চাওক এটা মজা নাজাৰা দেখা পাইছে বোলে আমাৰ গগনে তো চাওঁ মই কি মজা নাজাৰা আছে তো এইখিনি দাউৰিয়ে যাব লাগিব তো এতিয়া ফাইনেলি মানে আমি এতিয়া আহি পালোঁ মানে মই আহি পাই আহি পেলাই এটা চিনাৰী আৰু এইটোৱে হ'ল এইটো কি নদী পহুমাৰা এইটোৱে হ'ল পহুমাৰা নৈ তো চাওক এইখন আমি যে আহিছিলোঁ এনেকৈ আহিছিলোঁ আপোনালোকে নিশ্চয় দেখিছে এনেকৈ এইটো ৰাস্তাৰে আহিছোঁ আহি গৈছোঁ গৈ মাত্ৰ নাই সেইপিনে গৈছোঁ সেইপিনে এটা ৰাস্তা আছে কিজানি সেইপিনে ৰাস্তাটোৰে আহি নামি মাত্ৰ এনেকৈ আহি এই লেজাৰেৰে আহিছোঁ আহি এতিয়া আহি পাই গ'লোঁ हमलोग पहुँच गए हैं पहुमारा नई
তো চাওক নদীৰ পাৰত এটা এক্সপিৰিয়েঞ্চে বেলেগ আৰু লাওগাঁও গেটত এই লাওগাঁও গেট মানে এইখন দেখা ফল পাইছে নে মানে গম নাপাওঁ কিন্তু এইখন লাওগাঁও গেট আৰু এইটো এটা চিনাৰী ফাইনেলি এতিয়া আহি পালোঁ পৌমাৰা নৈ আৰু মোৰ জাম্পাৰটো মানে গা ধুই অহা নাই না ঠাণ্ডা বেছি ক'ত কি আছে আগত কি আছে নৈ তাই কিবা দ্বীপ চিপ আছে নেকি এনেকৈ পহুমাৰা নৈৰ চাইডে মানে চাইডে গৈ আছোঁ এটা বোলে আগত দ্বীপ আছে না কি এই কি নাম আছিল হিমপ্ৰবালে ক'লাক চাওঁ কি আছে আগত এইটো কি দ্বীপে হিমপ্ৰবাল নাম আছে না দ্বীপটোৰ কিবা লাওগাঁও দ্বীপ এইটো মানে এনেকৈ যাব লাগে আহিলোঁ এতিয়া আহি পালোঁ আমি লাওগাঁও দ্বীপ এইটো হ'ল লাওগাঁও দ্বীপ মানে এইটো দেখিছে এইখন লাওগাঁও গেট হয় আৰু এইটো হ'ল এটা লাওগাঁৱত হয় সৰু মানে টিকুটমেণ্ট দ্বীপ তো চাই থাকক ভিডিঅ'টো মানে তো চাই আছেহে কিজানি তো তথাপিতো আকৌ এবাৰ মানে আকৌ এবাৰ দেখাম মানে দেখুৱাম এইটো পহুমাৰা নৈ তো এইটোৱে কি উপায় নাই কলেজৰ কাম কৰিব আহিছোঁ নিবাইতো লাগিব না আৰু এও নি আছে মই একোৱে নিলে মানে এই এটা আছে মুখখন নাকিলে এই এজন আছে আগত এই এজন আছে এই এজন এই মই এও আৰু এজন আছে ৰ'ব আৰু এই এটা আছে এইটো হ'ল আমাৰ কেপ্টেইন যাবনীয়া কেপ্টেইন আৰু যেতিয়া সৰস্বতী পূজা আহিব তেতিয়া এটা ব্লগ পাব আপকামিং ব্লগ সেইটো আচলতে কি দেখুওৱা নাজানো কিন্তু কি জানি মই 10খনমান স্কুল নাইবা কলেজ আপোনালোকক দেখুৱাম চেষ্টা কৰিম তো তাৰ বাবে সেইটো ব্লগো চাব আপোনালোকে আৰু এইটোতো চাইয়ে আছে নিশ্চয় ভাল লাগছে আহি পাই গ'লোঁ লাওগাঁও গেট তো এতিয়া লাওগাঁও গেটৰ ইয়াত এনে উঠি এটা ভিউ পইণ্ট এটা দেখুৱাম তো এই যাব এই মোৰ চাইকেলতে আনিলোঁ ইমান তো এবাৰ দেখুৱাওঁ তো এনেকৈ উঠি ওপৰত কি আছে মানে থৰাচা এক্সপিৰিয়েঞ্চ তাৰমানে প্ৰথম আজি লাওগাঁও গেটৰ ইয়াত প্ৰথম উঠিছোঁ আজি এইটো হ'ল পহুমাৰা নৈ আৰু আমি জাবুন কাটি আছিলোঁ তাত ইয়াৰ পৰা দেখুৱাই দিছোঁ তাত মানে এইটো যে এটা লঙাৰ নিচিনা দেখিছে তো এই লঙাটোৱে এই তাত এটা লঙা আছে এই লঙাটোত আমি কাটিছিলোঁ আৰু তাৰ পৰা ইমান দূৰ আহি এই এপাক ৰাস্তাৰে সেইপিনেৰে এনেকৈ এপাক ঘূৰি ইয়াত আহিছোঁ আৰু ইয়াৰ ওপৰত উঠি দেখুৱাই আছোঁ তো এপাক তালৈ যাওঁ দেখুৱাওঁ তো এইবিলাক সকলো ধৰণৰ মেচিন ইয়াত কিবা কিনি কৰা হয় আৰু তো এটা ভিউ দেখুৱাবলৈ চেষ্টা কৰিছোঁ তো এইটোৱে ওপৰৰ ভিউ পইণ্ট লাওগাঁও গেট এইটো হ'ল সেই কি পহুমাৰা নৈ আৰু এনেকৈ আহি কিছু দূৰ মানে বহুত দূৰ আহিছোঁ আহি পাই গ'লোঁ আমাৰ কলেজ মই যিখনত পঢ়োঁ হায়াৰ ছেকেণ্ডাৰী লেখা আছে সেইখন দক্ষিণ বিজনী আদৰ্শ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয় হাউদৰপিঠা তো সেইখন আৰু ইয়াত বড়ো মিডিয়ামৰ পূজা আৰু ইয়াত অসমীয়া মিডিয়ামৰ পূজা ইয়াত দুখন পূজা হয় তাৰমানে বড়ো মিডিয়ামে বাথৌ পূজা আৰু আমি ইয়াত সৰস্বতী পূজা পালন কৰোঁ তো আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ